YT 365 বাতৰিত প্ৰভাৱ। আজি বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সেনাৰ জিম্মাত মৃত্যু হোৱা জয়ন্ত বৰালৈ শ্ৰদ্ধাঞ্জলি জনায়। শ্ৰদ্ধাঞ্জলি স্থলীৰ পৰাই দোষীক ফাঁচি দিয়াৰ দাবী আৰু তদন্তৰ দাবী উত্থাপন কৰে আৰু তাৰ লগতে কয় যে চৰকাৰে এতিয়া গুপ্ত হত্যা চলাই আছে নে মুক্ত হত্যা চলাই আছে। এনেদৰে চৰকাৰলৈ বহু প্ৰশ্ন উত্থাপন কৰে বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। আৰু যদি দোষীক ফাঁচি আৰু উচিত তদন্ত নহয় তেন্তে ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। আমি বৰপেটা জিলা ছাত্ৰ মুক্ত সংগ্ৰাম সমিতিৰ ফালৰ পৰা আমি জয়ন্ত বৰালৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু তাৰপিছত কথা হ'ল যে অসমত এতিয়া গুপ্ত হত্যা নহয় মুক্ত হত্যা আৰম্ভ হৈছে। বিজেপি চৰকাৰে এতিয়া গুপ্ত হত্যা নহয় মুক্ত হত্যা আৰম্ভ কৰিছে আৰু চৰকাৰে সম্পূৰ্ণৰূপে চৰকাৰ পৰিচালনা কৰাত ব্যৰ্থ হৈছে। জয়ন্ত বৰাক এজাল যুৱক এজনক হত্যা কৰা হৈছে। আৰক্ষীয়ে অসম আৰক্ষী আৰু সেনা জোৱানে এখেতক ৰাতি 12:30 বজাত টোপনিৰ পৰা ঘৰৰ পৰা লৈ 1টামান বজাত আধা ঘণ্টাতে কেনেকৈ মৃত্যু যে মাৰি পেলালে, যে হত্যা কৰিলে, এয়া আমাৰ বিচাৰ লাগিবই, ন্যায় লাগিবই। কেৱল এইটো ন্যায় কেৱল আমাৰ নহয়, আমাৰ সংগঠনৰ ফালৰ পৰা নহয়, জয়ন্ত বৰাৰ পৰিয়ালৰ ফালৰ পৰাও দাবী উত্থাপন কৰিছে। আৰু দাবী জনাওঁ যে জয়ন্ত বৰাক ন্যায় দিব লাগিব আৰু উচিত তদন্ত কৰিব লাগিব। যদি উচিত তদন্ত নহয়, তদন্তৰ নামত যাতে বেকু ভাৱনা নকৰে চৰকাৰে আৰু অসম আৰক্ষীয়ে বা চৰকাৰে আৰু আইনগতভাৱে এখেতক ন্যায় দিব লাগিব আৰু তদন্ত কৰিব লাগিব। তদন্তৰ জৰিয়তে যিসকলে যে দোষীক তাৰমানে উচিত শাস্তি দিব লাগিব। আৰু আমি ফাঁচীৰ দাবী উত্থাপন কৰিছোঁ বৰপেটা জিলা ছাত্ৰ মুক্ত সংগ্ৰাম সমিতিৰ ফালৰ পৰা। আৰু দোষীসকলক যদি ফাঁচি নিদিয়া নহয় তেন্তে আমি গণতান্ত্ৰিকভাৱে ভয়াৱহ আন্দোলন কৰিবলৈ বাধ্য হ'ম। বৰপেটা জিলা ছাত্ৰ মুক্ত সংগ্ৰাম সমিতিৰ ফালৰ পৰা চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে এখেতসকলক দোষীক শাস্তি দিবই লাগিব, অন্যথা আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু অসম ৰাইজে অসমীয়াই শুনক, আপোনালোকে চাওক কেৱল জয়ন্ত বৰাৰ মাকৰ জয়ন্ত বৰাক যেতিয়া লৈ যোৱা হয় সেই সময়ত মা বুলি চিঞৰি আছিল। আৰু মাকৰ বুকু কেনেকৈ অসম আৰক্ষীয়ে আৰু আৰ্মীয়ে যে এখেতক মাকৰ বুকুখন কেনেকৈ যে উদাং কৰি দিলে, এনেকুৱা কেৱল জয়ন্তৰ পৰিয়াল নহয়, অনাগত দিনত কিজানিবা আমাৰ পৰিয়ালৰ লগতো হ'ব পাৰে বা অসমীয়াৰ লগতো হ'ব পাৰে। সেই জগতে অসমীয়াই জাগি উঠক আৰু জয়ন্ত বৰাৰ পৰিয়ালক ন্যায় প্ৰদান কৰক। জয়ন্ত বৰাৰ দেউতাকে যে আৰ্মি জোৱানত কাম কৰা মানুহ, এখেতৰ পৰিয়ালক আৰ্মি জোৱানত কাম কৰি নিজে যে কাম কৰি আছিল। এখেতৰ পৰিয়ালৰ পৰা এতিয়া এয়া চাওক আৰ্মীয়ে এখেতক যে মাৰি পেলালে, কেনেকৈ হত্যা কৰিলে, এই হত্যাৰ আমাৰ বিচাৰ লাগিবই, অন্যথা আমি বৰপেটা জিলা ছাত্ৰ মুক্ত সংগ্ৰাম সমিতিৰ ফালৰ পৰা গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম।